কবিতাৰ শিৰোনাম আইটোৰ চকুত চকু পানী। কথা ধনমণি বৰদলৈ আৰু আবৃত্তি পূবালী মেধি। আই আজি তোৰ চকুত চকু পানী আৰু দেখোন পিঠা বৰণীয়া উদ্দুখনিৰ সৈতে সেই গোলপীয়া গাল দুখনিও আজি দূৰৰ পৰাই হেতা পৰা যেন লাগিছে। মন কৰিছোঁ আজিকালি তই সেই আগৰ হাঁহিবোৰ লুকুৱাবলৈ ধৰিছ। আকাশ ফৰকাল কৰি তোলা সেই মুক্ত হাঁহিবোৰ আজি কিয় লুকুৱাই ৰাখিছ? আই তই আজি মৌন কিয়? তোৰ চকুৰ অশ্ৰু বৰ অসহ্যকৰ। তোৰ বুকুত উপজি হাজাৰ পিজাৰ সপোন ৰচি আজি তোৰ মৃতপাই কায়া দেখি সন্তানবোৰ কাতৰ। আই তোৰ কি হৈছে ক? তোৰ বুকুত উপজি সন্তানৰ মুখৰ মাত হেৰাই দেহৰ বৰণ সলনি কৰি লৈ সাৱটি অকাল মৃত্যু। সেই সন্তানবোৰে আজি তোক হাঁহিবলৈ বৰকৈ চাবলৈ খুজিছে। আই তোৰ মনত ভাৱ হয় ন? মহামাৰী সৃষ্টিকাৰী সেইসকল যি তোৰ বুকুত উপজিছে? মই কৈছোঁ আই তই তোৰ উত্তৰ নিবিচাৰিবি। তই নিজকে হেৰুৱাই নেপেলাবি। তোৰ প্ৰতিকাৰ তোৰ সন্তানেই আনিব আৰু তোক আৰোগ্য কৰি তুলিব। আই তোৰ মুখত তেতিয়া হাঁহি বিৰিঙিব।